বিপিএফৰ মেইন এজেণ্ডাটোৱে আছিলে কি মানে বিটিআৰ অঞ্চলৰ জুৱা চলোৱা আৰু এই অঞ্চলৰ অশান্তি আনা। আৰু মই এইটো কথা কৈছোঁ নহয় যে মুছলমান ভাইসকলক যি ধৰণে ঠগবাজ কৰি পেলাই তেখেতসকলক ভোট ল'লে, এইবাৰ মুছলমান মোৰ ভাইসকলেও কিন্তু এইবাৰ তেখেতসকলক চাই আছে যে ৰাতিৰ ভিতৰতে মুখ্যমন্ত্ৰী ভৱনত যাই আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে কেনেকুৱা মিত্ৰতা কৰিছিলে, অকলে খেলিম বুলি কৈ ভোটটো লৈছিলে। আৰু আদিবাসী ভাই চাউথাল ভাইসকলো ৰখি আছে সেই দিনটো যে তেখেতসকলে হৰেক মালৰ দৰে যে এছ টি লাগে নেকি, এছ টি লাগে নেকি, এটা জনগোষ্ঠীৰ ইমান এটা মানে বুকুত লগা এটা কথা, নিজৰ পৰিচয় দিয়া এটা কথা, এছ টি ইয়াক যেনেকৈ বাজাৰত নি পেলাই বাজাৰ বিক্ৰী কৰিছিলে, ইয়াৰ প্ৰতি উত্তৰটো এই ২৬ৰ নিৰ্বাচনত ফাইনেল নিৰ্ঘাত বুলি আমি ক'ব পাৰোঁ। বিজেপি এইবিলাক প্ৰতাৰণা BTCত গভৰ্ণমেণ্ট BPF গভৰ্ণমেণ্টে অলৰেডি ফেল। তেখেতসকলে চৰকাৰৰ অহাৰ পিছতে প্ৰত্যেক দিনাই কিবা নহয় কিবা এটা অঘটন, মানে ক'বলৈ গ'লে নেচাৰে তেখেতসকলে একচেপ্ট কৰা নাই। কাৰণ ৫টা বছৰত যি প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময় শান্তি সম্প্ৰীতি নিৰাপত্তা যি আমাৰ আছিলে, আজিৰ দিনত এইটো শেষ হৈ গ'ল। গোসাইগাঁৱত সিদিনাখনৰ যি ঘটনা, এই ঘটনাই প্ৰত্যেকটা বিটিআৰ বাসী মানুহক লজ্জাজনক অৱস্থাত পেলাইছে। আমি কেতিয়াও বিটিআৰৰ জন্ম পাই এই শব্দটো শুনা নাছিলোঁ যে কোনোবা মানুহে গাহৰি মাংসৰ কথা সুধি পেলাই নিজৰ লিংগটো মুখত লগোৱা কথা, এইটো কম কথা হোৱা নাই। গতিকে ইয়াৰে দায়িত্বটো BTC চৰকাৰে ল'ব লাগিব। আৰু তেখেতে দায়িত্ব পোৱাৰ পিছতে BPFৰ মুৰব্বীজনে সঘনে কৈ থাকে মোৰ দায়িত্ব নাকি। মই তেখেতসকলক প্ৰশ্ন সুধিছোঁ যে চৰকাৰ গঠন কৰিছে কিয়? আজি যদি আপুনি দালিৰ দাম বঢ়োৱাৰ কথা, তেলৰ দাম বঢ়োৱাৰ কথা যদি আপুনি কথা ক'ব নোৱাৰে, ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট যে BTC চুক্তি কৰি আপুনি আনিছিলে, সেই ডিপাৰ্টমেণ্টটো আপুনি কিয় ইয়াত ৰাখিছে? এটা মানে নালাগা ডিপাৰ্টমেণ্টক আপুনি ইয়াতে ছেক্ৰেটাৰী ডাইৰেক্টৰ দি পেলাই এইটো কিয় ৰাখিছে? যদি আপোনাৰ তাত ডিপাৰ্টমেণ্ট আছে তেনেহ'লে দায়িত্ব আপোনাৰ কিয় নাই? মই মানিছোঁ হোম ডিপাৰ্টমেণ্ট, এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট আপোনাৰ হাতত নাই। এই বুলি আমি বিটিআৰ চুক্তিৰ দ্বাৰা DC আৰু SPক আমি যেতিয়া মানে চলাবলৈ যেতিয়া আমি অসম চৰকাৰৰ লগত মিলি আমি এই কামটো কৰিছিলোঁ, তেতিয়া তেখেতসকলে কৈছিল যে আমি মানে BTCৰ যি মানে পাৱা যি আমাৰ শক্তি, এই শক্তিটো আমি ঘূৰাইছোঁ বুলি তেখেতসকলে কৈছিল। তেতিয়া আমি DC সকলক চলাইছিলোঁ, তেতিয়া আমি SP সকলক চলাইছিলোঁ। এই ঘটনা, এই নাভাবা নাজানা এজন ব্যক্তিৰ কাৰণে আজি বিটিআৰ আকৌ মানে অশান্তি পৰিৱেশটো চলি আছে। ২৬ৰ নিৰ্বাচনটো লক্ষ্য কৰি আমাৰ UPPL দলৰ নতুন এটা উদ্যমৰে যুৱ শাখাৰ আমি এইবাৰ প্ৰতিশ্ৰুতিবদ্ধ। আৰু এইবাৰ আমি কমেও 12টা ছিট আমাৰ এই BTCৰ 15টা ছিটৰ ভিতৰত আমি যুৱ শাখাই দায়িত্ব লৈ পেলাই এইবাৰ জিকাম বুলি ভাবি আমি সকলো এতিয়া কাম কৰি আছোঁ। আজি গোসাইগাঁও ডিষ্ট্ৰিক্ট আৰু পৰ্বতজৰা ডিষ্ট্ৰিক্ট যুৱ শাখাৰ যিখিনি আমাৰ সাংগঠনিক দিগত যিখিনি ৰিচাপলিঙৰ দৰকাৰ আছিলে, বহুৰে ডাবল মানে দায়িত্বত আছে, আমি সেই হিচাপৰ ওপৰত কাম কৰিছোঁ। আৰু মই যুৱ শাখাৰ দায়িত্ব লোৱাৰ পিছত চাহ চিনাকি আৰু এই নিৰ্বাচনটো কেনেকৈ আমি জয় হ'ম তাৰে পৰিকল্পনা আজি আমি গোসাইগাঁৱত কৰিছোঁ।